আজি সন্ধ্যা সময়ত আমাৰ ঘৰলৈ এটা শিশুৰ আগমন ঘটিল আৰু মোক ভিতৰৰ পৰা টানি টানি আনিল মানে আমাৰ সৰু মইনা হেনো প্ৰেমত পৰিছে গতিকে প্ৰেমিকাক লগত লৈ সৰস্বতী পূজা উদযাপন কৰিবলৈ এখন ভাল চাই ৰেষ্টুৰেণ্টৰ হেনো বৰ প্ৰয়োজন হৈছে য'ত সুন্দৰ সুন্দৰ ফটোৰ লগতে সুস্বাদু ভৰা খাদ্যৰ আমেজ ল'ব পাৰে মই বোলো মইনা পৰিলি একেবাৰে কম বয়সতে প্ৰেমত পৰিলি তেতিয়া সৰু মইনাই ক'লে 70-80 বছৰীয়া যদি ককা আইতাই প্ৰেমত পৰি বিয়াত বহিব পাৰে তেন্তে ময়ো পেৰসিক লৈ ৰেষ্টুৰেণ্টটো আহিব পাৰো মই বোলো ঠিকে আছে আমাৰ সৰু মইনাৰ দৰে আপুনিও আহিব পাৰে লগতে গৰাকী প্ৰেয়সী লৈ আমাৰ কাকজানতে থকা ৰয়েল বাইক চলে বুলি আৰু যদি আপোনাৰ প্ৰেয়সীয়ে কেনেবাকৈ ভদ্ৰ পিতৃ মাতৃৰ বাবে আহিব নোৱাৰো বুলি কয় তেন্তে আপুনি চিন্তা নকৰিব দিয়ক যোৰহাট কাকজান মানে সমগ্ৰ যোৰহাটতে হোম ডেলিভাৰী এভেইলেবল আছে আৰু আপোনাৰ ঘৰ যদি 3-4 কিলোমিটাৰ ভিতৰত হয় তেন্তে স্বৰ্গৰ মুৰ্গী মাংস চাওমিন মমো আদি সকলো ফ্ৰী ডেলিভাৰী সৈতে উপভোগ কৰিব পাৰিব আৰু যদি আপুনি ৰেষ্টুৰেণ্টত খাম বুলি ভাবে তেন্তে বাহিৰৰ বেলকনিটোত বহি পেলাই ধুনীয়াকে খাব পাৰে ৰেষ্টুৰেণ্টখন চাই কিন্তু দামবোৰ বহুতেই কম খোৱাৰ কথাটো নকওঁৱে এবাৰ ভিজিট কৰি চাব তেতিয়া গম পাব